গাইজ কি খবৰ? আশা কৰোঁ ভালে আছে। সময়ৰ লগে লগে সকলো সঁচাকৈ পৰিস্থিতিবোৰ সলনি হৈ যায়, মানুহ সলনি হৈ যায়, ফ্ৰেণ্ড চাৰ্কুল কমি যায়। কেতিয়াবা এনেকুৱা এটা পৰিস্থিতি পৰি যায় মানে আপোনাৰ যিখিনি কথা ক'ব লগা থাকে, যাক আপুনি একদম ক'ব মানে ভাবে মনৰ পৰা 100% দি, তেতিয়া মানে সেই মানুহজনে যেতিয়া ব্যক্তিজনে ইগনৰেঞ্চ দিয়ে, যোনে হওক, সেইটো ফেমিলি মেম্বাৰ হওক, আপোনাৰ ভালপোৱাজন হওক, আপোনাৰ যোনখিনি মানুহক মানে আপুনি বেছি লগাতকৈ 100% গুৰুত্ব দিয়ে, তাৰে পিছত যেতিয়া মানে আপোনাৰ যেতিয়া প্ৰয়োজন, সেই আপোনাৰ প্ৰয়োজন সময়খিনিত যেতিয়া মানে বিচাৰিব, আজিৰ দিনততো কোনো কাৰো কাৰণে নাই, সেইটোতো একদম 100% চিয়'ৰ। কিন্তু থাকে ন সময়ৰ মতে ধৰক আপুনি এইখিনি ভাবি আছে যে এইজন ব্যক্তিক বা এইজন মানুহক ইমানখিনি মই কথাটো আৰু যে এই বিশ্বাসত কিছুমান কথা কয় বা কিছুমানে কৰে, কিন্তু তাৰে সলনি যেতিয়া মানে ইগনৰেঞ্চখিনি পায় ন, তাতকৈ আৰু জীৱনত আৰু কি লাগে, হয়নে নাই? যিমান আপুনি যিয়ে নহওক, আপুনি আপোনাৰ লগত যিমানখিনি নাথাকক, যি নাথাকক, কিন্তু যেতিয়া এইখিনি পৰিস্থিতি আহে, যেতিয়া আপোনাক কেতিয়াবা একজন ব্যক্তিৰ প্ৰয়োজন হয় কথাখিনি কোৱাৰ কাৰণে, সেইখিনি টাইমত যদি এজন ব্যক্তি নাথাকে বা সেইখিনি গুৰুত্ব যদি মূল্য বুজি নাপায়, তেনেহ'লে কি লাভ? কিবা লাভ আছে জানো? কেতিয়াবা কাৰোবাক কিছুমান কথা কয়, কেতিয়াবা 100% গুৰুত্ব দি, একো লাভ নাই ন। এই জীৱন চাগে গাইজ, সেইকাৰণে প্ৰত্যেকটো মুহূৰ্ত, প্ৰত্যেকটো মমেণ্ট অকলে কটাওক, নিজৰ লগত কটাওক, তাতকৈ নিজক জানক। একদম 100% ৰাইট কথা কৈছে এইটো, যোনে কৈছে যে নিজক জানক, তাৰ বাহিৰে কোনো নাই। এটা সময়ত মা দেউতা নাথাকে, এটা সময়ত কোনো নাথাকে, যেতিয়া জৰুৰত হ'ব আপুনি কাকো নাপাব, সেইটো একদম সঁচা কথা।